প্ৰভুত প্ৰিয়সকল সকলোকে জয় যীশু। মই আজি আপোনালোকক আমি কেনে হ'লে প্ৰভু যীশুৰ আশীৰ্বাদ আমাৰ জীৱনলৈ অহা আৰম্ভ হয় তাৰ বিষয়ে পবিত্ৰ বাইবেলৰ পৰা ক'ব বিচাৰিছোঁ। ঈশ্বৰে তেওঁৰ বাক্যৰ যোগে হিতোপদেশ 1:7 কৈছে, জিহুৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, কিন্তু অজ্ঞানবোৰে প্ৰজ্ঞা আৰু শিক্ষা হেয়জ্ঞান কৰে। যেতিয়া আমি ঈশ্বৰ যীশুক হৃদয়ত ভয় কৰা আৰম্ভ কৰোঁ, তেতিয়াই আমাৰ জীৱনলৈ আশীৰ্বাদ আহিবলৈ আৰম্ভ হয়। ঈশ্বৰক ভয় কৰা মানে ভয়াতুৰ হোৱা নহয়। ঈশ্বৰক ভয় কৰা মানে আমি ঈশ্বৰক সন্মান কৰা। গীতমালা 34:7-9 ঈশ্বৰে কৈছে, জিহুৱাৰ দূতে তেওঁলৈ ভয় ৰখোতাবিলাকৰ চাৰিওফালে চাউনি পাতে আৰু তেওঁবিলাকক উদ্ধাৰ কৰে। 9 কিয়নো তেওঁলৈ ভয় ৰাখোতাবিলাকৰ অভাৱ নাই। দুখৰ কথাটো হ'ল, আজি বহু লোকে ঈশ্বৰক ভয় কৰা দূৰৰ কথা, কিন্তু তেওঁলোকে ঈশ্বৰ যে আছে তাক বিশ্বাস নকৰে। সেইবাবে ঈশ্বৰে গীতমালা 10:4 আৰু গীতমালা 14:1, গীতমালা 53:1 কৈছে, দুষ্টই গৰ্ব কৰি কয়, তেওঁ বিচাৰ নকৰিব, ঈশ্বৰ নাই, এয়ে তাৰ সকলো চিন্তা। অজ্ঞানে নিজ মনতে ভাবে, ঈশ্বৰ নাই। সিহঁত ভ্ৰষ্ট হ'ল, সিহঁতে ঘিনলগীয়া কৰ্ম কৰিছে, সিহঁতৰ কোনেও সৎ কৰ্ম নকৰিলে। মানুহে ঈশ্বৰ নাই বুলি ভবাটোৱেই তেওঁলোকৰ ভ্ৰষ্ট হোৱা মূল কাৰণ। ঘিনলগীয়া কৰ্ম কৰিছে, সেইবাবে তেনে লোকৰ জীৱনত দুখ কোলাই পাচিৰে নধৰা হৈছে। ঈশ্বৰ যে আছে, ঈশ্বৰ আছে বুলি বিশ্বাস কৰা আৰু তেওঁক ভয় কৰাটো গুপুত ধন ভঁৰালৰ চাবিৰ দৰে। ঈশ্বৰে গীতমালা 25:14 কৈছে, জিহুৱালৈ ভয় ৰাখোতাবিলাকক তেওঁ নিগুৰ মন্ত্ৰণাৰ অধিকাৰী, তেওঁ সিবিলাকক নিজ নিয়মটি জনাব। যিসকলে প্ৰভুক ভয় কৰে তেওঁলোকলৈ তেওঁৰ গুপুত ৰহস্য প্ৰকাশ কৰে। তেওঁ নিজে আমি ল'বলগীয়া উত্তম পদক্ষেপৰ বিষয়ে নিৰ্দেশনা দিয়ে, পৰামৰ্শ আৰু পথ প্ৰদৰ্শন কৰে। তেওঁক ভয় কৰা সকলক প্ৰভুৰ ৰহস্যময় পথত, ৰহস্যৰে মেৰিয়াই থকা পথত খোজ কঢ়ায়। আমি পাচনি কৰ্ম 10:1-4 পঢ়িলে কৰ্ণলীয়ৰ বিষয়ে পঢ়িবলৈ পাওঁ। তেওঁ এজন অনা যিহুদী ব্যক্তি আছিল, জাতিত গ্ৰীক আছিল। তেওঁ এজন ভক্ত লোক আছিল আৰু নিজৰ ঘৰৰ আটাইবিলাকে সৈতে ঈশ্বৰলৈ ভয় ৰাখিছিল। কৰ্ণলীয়ই ইজৰাইলীসকলৰ ঈশ্বৰৰ প্ৰতি থকা ভয় ও ভক্তিয়ে মন আকৰ্ষিত কৰিছিল। অন্তৰত ইজৰাইলীসকলৰ সত্য একমাত্ৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস উপজিছিল। তেওঁ সদায় প্ৰাৰ্থনা, আৰাধনা আৰু দান দিয়া আৰু ঈশ্বৰৰ ইচ্ছাসমূহ পালন কৰি গৈছিল। কৰ্ণলীয়ৰ অন্তৰত ঈশ্বৰ যীশুৰ প্ৰতি থকা ভয় ও ভক্তিৰ বাবে সদায় ঈশ্বৰ যীশুৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। সেইবাবে প্ৰভু যীশুৱে কৰ্ণলীয়ক দয়া কৰিছিল। প্ৰভু যীশুৰ দয়াৰ ফলত অনা যিহুদীসকলৰ মাজত কৰ্ণলীয়ই প্ৰথম ব্যক্তি হিচাপে পৰিত্ৰাণ পাবলৈ সমৰ্থ হ'ল আৰু প্ৰভুৱে তেওঁক অনুগ্ৰহ কৰিলে, পবিত্ৰ আত্মা দান দিলে আৰু লগতে তেওঁৰ সপৰিয়ালে পৰিত্ৰাণ পালে। কৰ্ণলীয়ৰ জীৱন সেই গোটেই অঞ্চলৰ লোকসকলৰ বাবে আজিও আশীৰ্বাদৰ কাৰণ হৈ আছে। আপুনি যদি সত্য হৃদয়েৰে প্ৰভু যীশুক ভয় ও ভক্তি কৰে, তেন্তে আপুনিও কৰ্ণলীয়ৰ দৰে আশীৰ্বাদৰ ভাগী হ'ব। এই বাক্য শুনা সকলোকে প্ৰভু যীশুৱে
আশীৰ্বাদ কৰক। আমেন।